অস্তিত্ব। সৌ সিদিনালৈ মই পদূলিমুখৰ নাহৰজোপাৰ তলত গধূলি গধূলি এখন্তেক ৰুইছিলোঁ। নাহৰৰ সুবাস, কি যে মিঠা। মনত পৰে নৈৰ গৰাত বহি জিৰোৱা সেই পলবোৰলৈ। কি যে মিঠা স্মৃতি। নল, খাগৰি, কহুৱা, ঘাঁহনিৰ মাজে মাজে থকা লাজুকী লতা। মই ৰোৱনী নাছিলোঁ, দাৱনীও নাছিলোঁ। তথাপিও ধাননিৰ মাজে মাজে লগৰীৰ সতে জাকৈ খালৈ লৈ মাছ ধৰিবলৈ ভাল পাইছিলোঁ। আজি আটাইবোৰেই স্বপ্ন, এক অনুভূতি। কংক্ৰিটৰ মাজত আবদ্ধ যন্ত্ৰ এটিৰ চটফটনি মাথো, য'ত নাহৰৰ সুবাস নাই, নৈৰ গৰাত বহিবলৈ অৱকাশ নাই, পথাৰত নামি মাছ ধৰিবলৈও সময় নাই। সকলো থাকিও একোৱেই নথকা এটি যন্ত্ৰময়